ৰেডি চেডি হৈ আছে আমাৰ স্বৰূপ চাহা। আমি এতিয়া বাজিছে আপোনাৰ 9 বাজিছে ইতিমধ্যে, আৰু আমি এতিয়া কৰলবাগ যাম। ময়ো পূৰা ৰেডি চেডি হৈ গৈছোঁ। ৰেডি চেডি হৈ কিনে এতিয়া কৰলবাগ যাম। তাতে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন পায় আপোনাৰ। ফাৰ্ষ্ট কপিৰ কালেকশ্যন, বেছিকলি ফাৰ্ষ্ট কপিৰ কালেকশ্যন, যেনেকৈ শ্বুজ হওক, ৱাটছ হওক বা গাৰ্মেণ্টছ হওক, বহুত ধৰণৰ এনেকুৱা খুব চিপেষ্ট আৰু খুব ভাল দামত পোৱা যায়। মই গৈ আছোঁ, স্বৰূপ গৈ আছে আৰু ৰাহুল গৈ আছে। সি কেমেৰা কৰি থকাৰ কাৰণে ভালদৰে অহা নাই। ফাইনেলি আমিও আহি পাই গ'লোঁ কৰলবাগ। কিন্তু কি কৰিব, কৰলবাগত আহি দেখিছোঁ বজাৰবিলাক সামৰিবলৈ ধৰিছে, কাৰণ ৰাতিও হৈছে। গতিকে সকলোৰে ঘৰত যাবৰে সময় হৈ গ'ল। কিন্তু তাৰ মাজতো 2-এখন দোকান যদিও খোলা আছিল, আমি তাতে গৈ লৈ পেলাই অলপ ঘৰৰ কাৰণে বজাৰ চজাৰ কৰিলোঁ। এইবোৰ জোতা যিবোৰ দেখিছে সেইবোৰ সঁচাকৈ বহুত ধুনীয়া। মানে যিবোৰ জোতা আমি নৰ্মেলি এফৰ্ড কৰিব নোৱাৰোঁ, এটা দামী দামী ব্ৰেণ্ডৰ এফৰ্ড কৰিব নোৱাৰোঁ, সেই এফৰ্ড কৰিব নোৱাৰা জোতাবিলাক খুব কম দামতে এওঁলোকে বিক্ৰী কৰে। ইয়াতে অকল জোতা বুলিয়ে নহয়, মহিলাসকলৰো বহুত ধৰণৰ সামগ্ৰী পোৱা যায়, যিবোৰ দৈনন্দিন জীৱনত, প্ৰত্যেকৰে দৈনন্দিন জীৱনত খুবেই প্ৰয়োজন হৈ থাকে। আৰু এনেকৈ কৰি হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটি থাকে, সদায় আহে বহুত দূৰ দূৰণিৰ পৰা। আৰু আমিও আহিলোঁ, আহি মেলি চালোঁ, চাই মেলি এযোৰ জোতা কিনিলোঁ। আৰু এতিয়া ধুনীয়া জোতা এযোৰ দেখাবলৈ লৈছোঁ মই এইযোৰ জোতা চাওক। এইযোৰ জোতা নিউ বেলেঞ্চৰ, বহুত ধুনীয়া জোতা হয়। কিন্তু এইযোৰ আপুনি শ্ব'ৰুম টৰুমত কিনিব গ'লে বহুত টকা ল'ব। কিন্তু এইযোৰ অৰিজিনেল নহয় যদিও ফাৰ্ষ্ট কপি হয়, কিন্তু এফৰ্ডেবল হৈ যায়। আৰু এইবিলাক দেখিছেনে নাই, বেগ মাত্ৰ 100 টকা। ঘূৰি পকি থাকোঁতে ভোকো লাগিছে, চব দোকান বন্ধও হৈ গ'ল। লগত থকা দোকানখনলৈ আহিলোঁ, কিনো পায় তাকে চালোঁ। দাদাই ধুনীয়া ধুনীয়া বাৰ্গাৰ বনাই আছে, চেণ্ডউইচ বনাই আছে। তো তেওঁ একচুৱেলি অসমীয়া হ'লে তেওঁ বুজি নাপাব, গতিকে মই তেওঁক হিন্দীতে সুধিব লাগিব। গতিকে তেওঁক মই হিন্দীতে সুধিছোঁ। भैया आपका कितना साल हो गया इधर? हमारे को 30 साल। 30 साल हो गया। हाँ जी। मतलब आप 30 साल आप सिर्फ अकेले कर रहे थे या मामा मामा आपका मामा कर रहे थे ना? ऐसे कितने बजे आते हैं? हम आते हैं शाम को, आते हैं 8 बजे। हाँ वैसे मंडे को आते हैं सुबह से। हाँ, क्लोज नहीं रहता है कभी? ना ना ना, हर दिन चलता ही हर रहता दिन है? चलता रहता है। अच्छा अच्छा। यहाँ पर भीड़ भट्टा तो बहुत सारा होता है, बहुत सारा भयंकर होता है ना? हाँ जी हाँ जी। अब कैसा लगता है, मतलब आपको इतना दिनों से जो ये काम कर रहे हैं आप, तो आपको कैसा फील होता है? अच्छा होता है बहुत। अच्छा लगता है ना? हाँ जी। चलिए, तो ये क्या हो गया? ये बर्गर हो गया अपना। ये बर्गर हो गया। ये कितना प्राइस? 30 रुपीज। 30 रुपीज, मतलब बहुत कम दाम में सबको खिलाते हैं ना? हाँ जी हाँ जी हाँ जी। अच्छा अच्छा। 30 টকীয়া বাৰ্গাৰ এটা যে ইমান টেষ্টি হ'ব ভাবিবই পৰা নাছিল। মানুহজনৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিছিল। তেওঁ বোলে আগতে অসমতে আছিল, অসমৰ মানুহবোৰ বোলে বৰ ভাল, তাকে কৈ আছিলে মোক। আৰু মোৰো কথাবোৰ শুনি বৰ ভাল লাগিল। আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। টাটা, বাই বাই।